ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াৰ আগৰ ভিডিঅ'টোত ৰাদাৰফৰ্ডৰ পাৰমাণৱিক আৰ্হিৰ বিষয়ে জানিলো কিন্তু ইয়াৰ পিছৰ বিজ্ঞানীসকলে পৰীক্ষা কৰি দেখিলে বা ভাবি দেখিলে যে এই আৰ্হিটো ঠিকই আছে কিন্তু তাতো কিছুমান সীমাবদ্ধতা আছে কিছুমান এনেকুৱা লক্ষণ দেখা গৈছে যেটো এই আৰ্হিটো অলপমান পৰিৱৰ্তন কৰিবলগীয়া হ'ব বা তাৰ অলপমান কিছুমান বস্তু মিলাবলগীয়া হ'ব প্ৰথম সীমাবদ্ধতাটা হ'ল এটা ঘূৰ্ণীয় ইলেক্ট্ৰন বিদ্যুৎ চুম্বকীয় তৰংগ হিচাপে শক্তি অবিৰতভাৱে বিকিৰণ কৰিব লাগে মানে আমি চ্যাপ্টাৰ 8 ত পাইছিলো যে এটা আধান যদি হেতু গতিশীল হৈ থাকে গতিশীল হোৱাৰ লগে লগে এটা ত্বৰণ আছে তেতিয়া হলে সেই আধানটোৱে বিদ্যুৎ চুম্বকীয় তৰংগ মানে ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ এটো বিকিৰিত কৰি থাকিব মানে এটা ত্বৰণিত আধান সদায় কিন্তু কি হ'ব সদায় এটা বিদ্যুৎ চুম্বকীয় তৰংগ উলিয়াই ৰাখিব তাৰ পৰা আৰু ইয়াতে এটা ইলেক্ট্ৰনে কি কৰিব যেতিয়া ইয়াৰ কক্ষপথত ঘূৰি থাকিব তেতিয়াও হিটুৱে এটা বিদ্যুৎ চুম্বকীয় তৰংগ এডি দিয়াৰ নিচিনা প্ৰক্ৰিয়াত থাকিব আৰু শেষত নিউক্লিয়াছৰ ওপৰত ফৰপিন হৈ তললৈ নামি যাব তাৰ মানে ধৰি ললো যে এইটো ইলেক্ট্ৰনটোৰ কক্ষপথটো ইলেক্ট্ৰনে ঘূৰি থাকি কি হ'ব যে প্ৰতিটো এটা সম্পূৰ্ণ পৰিক্ৰমাত তাৰ যেটো শক্তি ক্ৰমান্বয়ে কমি গৈ আছে কাৰণ হিটুৱে বিদ্যুৎ চুম্বকীয় তৰংগ এৰি দি যাব আৰু হেতু শক্তি তাৰ পৰা কমি যোৱা যেনহে হৈছে তেতিয়া হলে হেতু এনেকে স্পাইৰেলিং হৈ এটা ফৰপিল পথত গৈ শেষত গৈ কি হ'ব নিউক্লিয়াছৰ পৰি যাবগে এটা নিউক্লিয়াছৰ গৈ পৰি যোৱা তাৰ মানে কি হ'ব তাৰ মানে এইটো এনেকা বুজাব যে পাৰমাণবিক গঠন মানে এটা যে পৰমাণু যে গঠন হৈ আছে তাৰ অস্তিত্বটোই নোহোৱা হৈ গ'ল কিন্তু আমি কি দেখো যে আমি জানো যে আমাৰ চাৰিওকাষত যিবোৰ বস্তু আছে গোটেইখিনি পৰমাণুদি বনোৱা আৰু গোটেইখিনি বস্তু দেখোন স্থিৰেই হৈ আছে তাৰ মানে এইটো যেটো প্ৰক্ৰিয়া ইলেক্ট্ৰন গৈ নিউক্লিয়াছত পৰি গ'লগৈ এইটো আচলতে নহয়গৈ তাৰ এটা বেলেগ এটা ব্যাখ্যাহে লাগিব কিন্তু সেয়া কেতিয়াও নহয় আৰু পৰমাণু যথেষ্ট সুস্থিৰ হয় প্ৰথম এইটো এটা সীমাবদ্ধতা দ্বিতীয়তে এই আৰ্হিটোৱে বুজাব নোৱাৰে যে উপবৃত্তাকাৰ কক্ষপথ থাকিব পাৰে এই যেটো ইলেক্ট্ৰনৰ কক্ষপথটো আমি বৃত্তাকাৰ বুলি কৈছো হেতু কিন্তু উপবৃত্তাকাৰো থাকিব পাৰে মানে এইটো এলিপ্টিক্যাল এইটো এনেকুৱা আকাৰৰো থাকিব পাৰে এনে আন বহুতো সীমাবদ্ধতা আছে যাৰ বাবে বৰ মানে এইটো নিলছ বৰে আন এটা মডেলৰ আন এটা আৰ্হিৰ আনিবলৈ বাধ্য হৈছিল ইয়াৰ পিছৰ ভিডিঅ'ত আমি বৰে কেনে ধৰণে মডিফাই কৰিলে ৰাদাৰফৰ্ডৰ আৰ্হিটো সেইটো আমি চাম